নমস্কাৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ কিন্তু অসমৰ ছাত্ৰীসকলৰ বাবে কিন্তু নতুন কিন্তু মুখ্যমন্ত্ৰীয়ে কিন্তু নতুনকৈ কিন্তু এটা সিদ্ধান্ত ঘোষণা কৰিছে। এই সিদ্ধান্ত আপোনালোকে জানিবলৈ হ'লে শেষলৈ চাই থাকক। মেট্ৰিকৰ ৰিজাল্ট কোনদিনা দিব আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কিন্তু কোনদিনা দিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিজ মুখে ঘোষণা কৰি কৈছে যে কোনদিনা মেট্ৰিক পৰীক্ষা অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব আৰু যিসকলে পাছ কৰি কলেজত নামভৰ্তি কৰিব তেওঁলোকক কিন্তু চৰকাৰে দিব টকা কিমান টকা দিব ভিডিঅ'টো জানিবলৈ আপোনালোকে কিমান টকা দিব আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত নাম লগাব তেওঁলোকক কিন্তু চৰকাৰে দিব টকা। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক কিমান টকা দিব আপোনালোকে জানিবলৈ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দেখক। আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক নিজ মুখে কি কৈছে আপোনালোকে। আৰু যদি আপোনালোকৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো আহক আমি চাই লওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক কিমান টকা দিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলক কিমান টকা দিব আৰু যিসকলে বিশ্ববিদ্যালয়ত নাম লগাব নামভৰ্তি কৰিব তেওঁলোকক কিমান টকা চৰকাৰে দিব বুলি জনাইছে। ইয়াত আপোনালোক আহক আমি চাই লওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে। মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰমানে কি হ'ব? ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব।